বন্ধুসকল আপোনালোকে সকলোৱে জানে যে বিএছ গ্লোবেল ফাৰ্মছ এণ্ড ট্ৰেডাৰ্ছৰ উদ্যোগত যোৱা 23, 24 আৰু 25 ফেব্ৰুৱাৰীত এটা 3-দিনীয়া প্ৰেক্টিকেল ট্ৰেইনিঙৰ আয়োজন কৰা হৈছিল আৰু এই ট্ৰেইনিঙত অসমৰ বিভিন্ন জিলাৰ পৰা আমি 15জন প্ৰশিক্ষাৰ্থীক অংশগ্ৰহণৰ সুযোগ দিছিলোঁ আৰু তাৰ পৰা 14গৰাকী প্ৰশিক্ষাৰ্থীয়ে ইয়াতে অংশগ্ৰহণ কৰিলে আৰু এই প্ৰশিক্ষণৰ প্ৰথম দিনা উদ্বোধনী অনুষ্ঠান হয় আৰু মোক একচুৱেলি বহু ফাৰ্মাৰে বহু পালকে অনুৰোধ কৰিছিল যে আমি এইটো বেটছত ট্ৰেইনিং ল'ব পৰা নাই কিন্তু ছাৰ আমাক ট্ৰেইনিঙৰ কিছু অংশ আপুনি ভিডিঅ' আকাৰে দেখুৱাই দিব চ' সেয়ে মই ভিডিঅ' আকাৰে কিছু অংশ দেখাব ওলাইছোঁ তো আমাৰ উদ্বোধনী অনুষ্ঠানত আমাৰ অসম চৰকাৰৰ উদ্যোগ বিভাগৰ তৰফৰ পৰা এছিষ্টেণ্ট কমিশ্যনাৰ শ্ৰীযুত গৌতম শইকীয়া ডাঙৰীয়া উপস্থিত থাকে আৰু লগতে আমাৰ অসম গ্ৰামীণ বিকাশ বেংকৰ তৰফৰ পৰা শ্ৰীযুত প্ৰসন্ন শৰ্মা উপস্থিত থাকে আৰু তেখেতসকলক পোনপ্ৰথমে ডিএছ গ্লোবেল ফাৰ্মছৰ এণ্ড ট্ৰেডাৰ্ছৰ তৰফৰ পৰা তেওঁলোকক সম্ভাষণ জনোৱা হয় আৰু তাৰ পিছতেই তেখেতসকলে নিজৰ বক্তব্য ৰাখে সন্মানীয় আৰু এই বক্তব্যৰ পিছতেই তেখেতসকলে অসম চৰকাৰৰ বিভিন্ন আঁচনিসমূহ যিসকল আঁচনিয়ে আমাৰ ছাগলী পালকসকলক আৰ্থিকভাৱে সহায় কৰে তো সেই আঁচনিসমূহৰ ওপৰত আলোকপাত কৰে আৰু কি ধৰণে সেই আঁচনিসমূহ ল'ব পৰা যায় তাৰ ওপৰত তেখেতসকলে বিশদভাৱে আলোচনা কৰি আমাৰ প্ৰশিক্ষাৰ্থীসকলক সেই বিভিন্ন আঁচনিসমূহত কি ধৰণে অংশগ্ৰহণ কৰিব বা তাৰ সুবিধাসমূহ কি ধৰণে ল'ব সেই বিষয়ে খুব সুন্দৰকৈ অৱগত কৰায় আৰু তাৰ লগতে বেংকৰ কি ধৰণৰ নীতি নিয়ম থাকে বা বেংকত কি ধৰণে এই ধৰণৰ ছাগলী পালনৰ বিষয়ত সাহাৰ্য ল'বৰ কাৰণে বা আৰ্থিক সাহাৰ্য ল'বৰ কাৰণে আগবাঢ়িব লাগে সেই বিষয়ে জানে আৰু তাৰপিছতেই ডক্টৰ ভুৱন শৰ্মাদেৱৰ দ্বাৰা প্ৰেক্টিকেল আৰম্ভ হয় এটা আমি হেৰি কৰিম কেছন কৰিম এটা আমি ওপৰলৈ উঠাই দিম এইটো উঠাই দিলোঁ এইটো ছিংগুল হয় ছিংগুল এই কৰ্ডডাল আপোনালোকে পালপেট কৰকচোন এডাল কৰ্ড হয় এডাল স্পামেটিক কৰ্ড বুলি কয় এই কৰ্ডডাল এই স্পামবিলাক ইয়াতে প্ৰডিউচ হয় ইয়াৰ পৰা গুচি যায়গৈ এই কৰ্ডডাল পালপেট কৰাৰ পিছত আমি কি কৰোঁ এই বস্তুটো ইয়াত ধৰি লওঁ এই প্ৰেক্টিকেলৰ সময়ত তেখেতসকলক ছাগলী কি ধৰণে খাচী কৰা হয় বা কোনবোৰ দিশ ধ্যান দিব লাগে কি ধৰণে খাচী কৰোঁতে কোনবোৰ কথাৰ ওপৰত গুৰুত্ব দিব লাগে সেইবোৰ খুব সুন্দৰভাৱে তেখেতসকলক বুজাই দিয়ে আৰু লগতে ইনজেকশ্যন কি ধৰণে দিয়া হয় বা কেনেকৈ দিয়া হয় সেই বিষয়ে আলোচনা কৰে ইয়াৰটো আমি উলিয়াই দিওঁ উলিয়াই দিলোঁ দি আমি কি কৰিলোঁ ইয়াতে দি আমি টানি লৈছোঁ তাৰমানে ভেন্যু পৰা নাই ভেন্যু পৰা নাই গতিকে লাহে কি কৰিছোঁ আৰু ইয়াৰ উপৰিও বহুখিনি প্ৰেক্টিকেল কৰা হয় সকলোখিনি ভিডিঅ'ত দেখুৱাটো সম্ভৱ নহয় আৰু তাৰ লগতে বিশেষজ্ঞ ডক্টৰ ৰবীন নাথ তেখেতে হাউচিঙৰ ওপৰত আৰু বিভিন্ন ধৰণৰ ফিড ছাপ্লিমেণ্টৰ ওপৰত
যথেষ্টখিনি জ্ঞান দিয়ে প্ৰশিক্ষাৰ্থীসকলক। আমাৰ এই প্ৰশিক্ষণত থিয়ৰীৰ লগতে সম্পূৰ্ণ প্ৰেক্টিকেল কৰি তেওঁলোকক দেখুওৱা হয়। তো ইয়াত তেওঁলোকক এই ধৰণে প্ৰজেক্টৰ জৰিয়তে দেখুওৱা হৈছে। দুটা বেলেগ বেলেগ পাৰ্ট আৰু তাতে কি হয় এইখিনি অপেন স্পেচ আছে, ইফালে অপেন স্পেচ আছে, মাজৰখিনি ৰাতিৰ কাৰণে দিনত তেনেকৈ থাকিলেতো ৰাতি বন্ধ হৈ যায়। তো আপোনালোকে সোমাই আহিলে দেখিব এইফালে পৰা আহক। আৰু তাৰপিছতে এই ট্ৰেইনিংটোৰ বিশেষত্ব এইটোৱেই যে আমি ক্লাছৰুমত থিয়ৰীত যিখিনি কথা শিকোৱা হয় আৰু লগে লগে তাৰ প্ৰেক্টিকেল ডেমনষ্ট্ৰেশ্যন হয়। সন্মুখৰ পৰা তেখেতসকলে গোটেই দিশবোৰ চালি জাৰি চাব পাৰে, কাৰণ কিতাপে পত্ৰে বা থিয়ৰীত যিখিনি কথা শিকে তেওঁলোকে সম্পূৰ্ণ প্ৰেক্টিকেল কৰি সেই বিষয়বোৰ পুনৰ চাব পাৰে। ৰাতি ইয়াত যিখিনি থাকে ৰাতি ইয়াত শুই থাকিলে, এখন বিচনাত উঠিলে শুই থাকিলে, বা ইচ্ছা কৰিলে আপুনি ৰাতিও যদি খানা দিয়ে ৰাতিও খানা দিব পাৰে। বহুত মানুহে ৰাতিও খুৱায়। তো ইফালে পানীৰ এইবোৰ পাইপৰ হেৰি কৰা আছে, ইয়াতে পানীৰ বাচন থাকিব, পানী অট'মেটিক পাই থাকিব সময়ত আৰু ইয়াত থাকিব। আৰু যেতিয়া ৰাতিপুৱা হয় খুলি দিলে। আৰু বাৰিষা দিনৰ কাৰণেও এইটো এইকাৰণে কৰা হৈছে, বৰষুণ ওলাব নোৱাৰে, এইখন বন্ধ কৰি আপুনি এইফালৰ পৰা খানা দি পেলাই থৈ দিব পাৰে। তো দিনত আপুনি এখন খুলি দিলে হিটোতকৈ হিটোত কনষ্ট্ৰাকশ্যনত খৰচটো বেছি। হেৰি গছ কটা অঁ আপোনাৰ ভালেই হ'ব। দুটা আছে তাৰমানে এইটো কি হয়, এই ঘনি খাই খাই পেলাই সোমাই যায়, গম পাইছেনে? এই মালটো পাক খাইহে গৈছে, এইটো ভিতৰতহে খুৰাটো থাকে। এই ট্ৰেইনিংটোত আমাৰ পালকসকলক এখন পাম্প পৰিচালনা কৰাৰ ক্ষেত্ৰত প্ৰত্যেকটো সৰু সৰু সূক্ষ্ম সূক্ষ্ম কথা শিকাবলৈ যত্ন কৰা হৈছিল আৰু তাৰ প্ৰেক্টিকেল ডেমনষ্ট্ৰেশ্যন বা আমি প্ৰেক্টিকেল কৰি সকলোকে দেখুৱাইছিলোঁ, যাতে তেখেতসকলে নিজৰ ফাৰ্মখন পৰিচালনা কৰাৰ ক্ষেত্ৰত এতিয়া পৰিলে চাওক ভৰিটো বেকা হৈ আছিল, এতিয়া কোনো ধৰণৰ আৰু অলপ কাটিব পাৰি। সুবিধা এইটো যে মেল খাই আছিলে এতিয়া আগতকৈ চিধা হৈছে, এতিয়া পাঁচটো এনেকৈ কাটি দিলে আৰু চিধা হৈ যাব। সেয়ে আমি প্ৰত্যেকটো দিশেই সামৰি লৈছিলোঁ আৰু যিমান দূৰ পাৰোঁ তেওঁলোকক সন্মুখৰ পৰা দেখুৱাবলৈ চেষ্টা কৰিছিলোঁ। এই ভিডিঅ'ত মই তাৰে কিয়দাংশহে দেখুৱাইছোঁ, কিছু অংশহে দেখুওৱা হৈছে আৰু বহু প্ৰেক্টিকেল কৰা হৈছে। আমাৰ এই ভিডিঅ'ত সামৰি ল'বলৈ কিছু সুবিধা হৈছে, কাৰণ সময়ৰ কথা থাকে। পাৰা এটা থাকে ইয়াত, পাৰাটো দেখিছে 102, তাৰমানে তাৰমানে এইটো নৰ্মেল, দিনত নৰ্মেল, ৰাতি অকণমান কমি যায়। তো ইয়াতে প্ৰেক্টিকেল ট্ৰেইনিং হোৱাৰ লগতে আমি অভিজ্ঞ ছাগলী পালকক আমন্ত্ৰণ জনাইছিলোঁ, যাৰ লগত প্ৰশিক্ষাৰ্থীসকলে সন্মুখৰ পৰা কথাবোৰ আলোচনা কৰিব পাৰিছিল। আৰু তাৰ লগতে খাদ্য প্ৰবন্ধন এটা খুব গুৰুত্বপূৰ্ণ বিষয়। তো সেই খাদ্য প্ৰবন্ধনৰো সমূহ দিশবোৰ আমি সামৰি লৈ প্ৰশিক্ষণটোত সন্নিৱিষ্ট কৰিছিলোঁ। আৰু তাৰ লগতে বিশেষজ্ঞৰ দ্বাৰা বিভিন্ন ধৰণৰ লাভদায়ক, ছাগলীৰ কাৰণে লাভদায়ক গছ, ঘাঁহ বা গাঁৱৰ গুটিৰ বিষয়েও তেখেতসকলৰ লগত প্ৰেক্টিকেলি ডেমনষ্ট্ৰেশ্যন দি পেলাই শিকোৱা হৈছে। চালে গম পাব এইটো গাঁৱলীয়াটো, এইটো টুটিটো আৰু এইটো মালপৰিটো, ইয়াৰ সেইটো বেছি হয় অলপ, টুটিটো মানে বহলটো বেছি হয়। এইটো এনি টাইমে পাত থাকে, খালি বাৰিষা সময়ত ইয়াৰটো এইটো কিন্তু 12 মাহে পাত ভাল মালবেৰীটো। ইয়াৰ পাতটো ইমান ডাঙৰ হয় এখন, ওখ কিমান হ'ব এইটো ডাঙৰ। আৰু এই ধৰণে বিভিন্ন দিশবোৰ সামৰি তিনিদিনীয়া প্ৰশিক্ষণ কাৰ্যসূচীৰ শেষৰ ফালে আহিছিল। আৰু শেষত আমাৰ সামৰণি অনুষ্ঠানত পশুপালন বিভাগৰ
এছিষ্টেণ্ট ডাইৰেক্টৰ ডক্টৰ শিৱপ্ৰসাদ হাজৰিকাদেৱ উপস্থিত থাকে আৰু তেখেতৰ বহুমূলীয়া দিহা পৰামৰ্শৰ জৰিয়তে প্ৰশিক্ষাৰ্থীসকলক দুগুণে উৎসাহিত কৰে। আৰু তাৰ পিছতে প্ৰমাণ পত্ৰ বিতৰণী অনুষ্ঠান হয় আৰু এনেকৈয়ে 3 দিনীয়া প্ৰেক্টিকেল ট্ৰেইনিঙৰ সফল সামৰণি ঘটে। আৰু মই ভাবোঁ এই ট্ৰেইনিঙৰ জৰিয়তে প্ৰত্যেকজন পালকেই এজন সফল ছাগলী পালক হৈ উঠিব আৰু এই ধৰণৰ ট্ৰেইনিং কাৰোবাক প্ৰয়োজন হ'লে আমাৰ লগত যোগাযোগ কৰিলে নিশ্চয় এই ক্ষেত্ৰত আগবাঢ়িব পাৰিব।